Assalamualaikum friends and hi everyone. Welcome back to our channel. तो आज है संडे और आज मैं इतना मैंने कामत लगी है देखा पाइसी मैं पाखर आसी जीहेतु तो आज मैंने माटी से एक फैमिली भात खावले और हेतु फैमिली है बेबी टू गोटे फैमिली टू क्या बेबी टू मैंने नेक्स्ट संडे जाबगे घरले कोलकातारे है मैंने माक जाबगे बापेक থাকিব বাৰু नानिये कहिसे तो नानिये जाबगे हेतु भाविलो कि आज दुपरिया हाथ आमार घरते माने खावले दावत दी दियो तो दावत दी थৈ আহিलो या एव গৈছে चिकेन और माने हेरी मटन आनिबले काले और इफाले मैं माছত मसला लगाई राखिছো फ्राई करी दाल फ्राई बनाम दाल बॉइल हो गल चिकेन तो आनिले धुई पेले और मसला रेडी कर राखिছো फिले मिक्सी पूरा मेरिनेट कर चिकेन कोरमा बनाम और चिकेन कोरमा रेसिपी आज निदु मैं आपलोके बिचारे जदि कमेन्ट करि कब তেতিয়া মই আপোনাক বেলেগ এদিন দিম পৰঠাৰ লগতে খাই ভাল লাগে ৰুটিৰ লগতো ভাল লাগে আজি চাউলে বনাম ভাতে বনাম বেবিটো আছে আগফালে ইনাই আনে বোলে হে খেলি আছে হার শুই আছে আর রাতিপুৱা শুই উঠে গা পা ধুইয়ে মানে বেবিটোক লৈ আহিলে লৈ পেলাই এতিয়া মানে আপোনাক গোটে ৰাখি পেলাই আৰু এডিটে টিভি চাই আছে বেবিটোক মাজত লৈ পেলাই বাকি কাম বন্ধ হৈ গ'ল গা পা ধুই হৈ গ'ল সেফলে পিয়াজ এই কৰি থৈছো কাবাব বনাবলৈ কাৰণে মচুৰ দাইল তিয়াই থৈছো মানে মটনৰ কাবাব বনাম কোফতা যোনটো আমাৰ অসমৰ ফালে কয় তো সেইটো বনাম কোফতা আৰু চিকেন কোरमा दाल फ्राई फिश फ्राई पापड़ থাকিব সালাড থাকিব क्या है हाँ यही है गुड वर्ड्स हाँ खाना खाए उसको दूध पिलाने के बाद एक्सपायर डेट देखा ना आपने मसाला नहीं पर और बेबी तो कारण बापेके माने उडवर्ड्स दी थोक खुआ नाছিল এতিয়ালৈকে গাই পটাৰটো তো এইটো দিব লাগিব মানে জানা নাছিল এইটো কাৰণে মই কওঁতে এতিয়া আনিছে ৰাখি কপেল দিব লাগিব যিহেতু মানে বেবিয়ে মানে ব্ৰেষ্ট ফিডিং কৰা নাই তো মানে বটলৰ দুধ খাইছে সেইটো কাৰণে বেবি নানিয়ে বহি আছে এনাই লগতে টিভি চাই আছে টিভি লগাই দিছে এনাইহঁতে তাকে চাই আছে আৰু বুজি পোৱা নাই এয়া বেবি হার পাই আছে বেবিক বিছনাত দিবলৈ ললো বিছনাতে উঠি গ'ল বিছনাত নহয় কোচত হ'ব লাগে এতিয়া হার পাই গ'ল সেইটো কাৰণে কমাই ৰজ্জা ওলাইছে সেইটো কাৰণে কাপোৰ চাপোৰ অকণমান খুলি দিছে গৰম ওলাইছে বেবি এফালে মিষ্টাৰক কামত লগাই দিছোঁ মিষ্টাৰে মাছ ফ্ৰাই কৰি আছে তাৰপিছত কুপ্তা ফ্ৰাই কৰিব ফ্ৰাই কৰা কামটোতো আমাৰ হাজবেণ্ডে কৰে মই নকৰোঁ নাথাকিলেহে মই কৰোঁ এয়া বেবি আকৌ শুই গ'ল শুৱে আৰু উঠে শুৱে আৰু উঠে এইফালে বেবিয়ে ফোনত কথা পাতি আছে চাব পাৰে মানে মাকে যেতিয়া মানে প্ৰেগনেণ্ট আছিলে বেবি পেটত আছিলে তেতিয়া মাকে মানে ঘৰলৈ খুব ফোন কৰে মানে মাহীয়েকলে হ'ল মাকলে হ'ল বাই ভনীবিলাক কাজেনবিলাক হ'লে মানে ফোনতে থাকে আৰু সেইটো কাৰণে আমি মানে মাকক জোকাওঁ যিহেতু কাৰণ বেবিও এনেকৈ থাকে হাতখনৰ লগত ফোনত কথা পতা নিচিনা বিছনাত দি চাম কিন্তু উঠি যাব আকৌ চাব আয়ন আৰু ৰিনাই এফালে বেবি নানিকে মানে বেংগলী চিনেমা চাই আছে আয়ন আৰু ৰিনাই এফালে মোবাইলত গেম খেলি আছে মানে বেবিক ইয়াত দিম বুলি পেলাই আহিলে সিহঁতি এতিয়া বিছনাত দি দিয়ালগৈ উঠি যাব ইনাই অকণ ইফালে যাওক এয়া চকু অলপ অলপ মেলিছে আৰু বিছনাত দি দিয়ালৈকে উঠি যাব চাব দেই ৰ'ব এয়া বিছনাত দি দিয়ালে খুচমুচ কৰিবলৈ আৰম্ভ কৰি দিলে চব তাৰমানে বিছনাত নহয় কোচত আজিকালি আৰু 2023 ল'ৰা ছোৱালীহে হ'ব নেকি শুলেতো ভালে আছে আইন মোবাইলৰ মাতটো কমাই দিয়ে বেবি শুব গোটেই ঘূৰিয়ে ঘূৰিয়ে ব্লেংকেটখন পেলাই দিয়ে চব ল'ৰা ছোৱালীয়ে কাৰবাৰ বোলে এখন কাপোৰ গাত দি দিব লাগিব শুই গ'লে এই আমাৰ লাঞ্চ ৰেডি হৈ গ'ল ইয়াত আছে ভাত দুটা কুকাৰত বনাইছোঁ বাই চান্স নজৰিলে এইটো পাতি থৈছোঁ হৈ গ'ল এয়া কুপ্তা আৰু আছে বাৰু কুপ্তা চালাডখিনি চব ৰেডি কৰি ৰাখিছোঁ অকণ নিমখ দিবলৈ আছে মাছ ফ্ৰাই কৰি থৈছোঁ এয়া दाल तड़का चिकन कोरमा
এয়া বেবী হাজবেণ্ডৰ ওচৰতে শুৱাই থৈছোঁ, শুই আছে। ফেনখন চলি আছে তো, সেইটো কাৰণে এনেই পাতলা ওৰণা এখনো দি থৈছোঁ। বতৰটো বৰ গৰমে আছে। ইফালে আইনৰ ৰিনাইক ভাত দি দিলোঁ খাবলৈ, 2:30 বাজিবলৈ হ'ল। এতিয়া আহিলে আৰু আমি চবে একেলগে তলতে মই কাৰ্পেট পাৰি থৈছোঁ, তাৰপৰা ডাষ্টাৰখন পাৰিম আৰু ভাত খাম। আইনি নাই দি দিলোঁ। এইফালে আয়ন আৰু আয়নৰ পাপাই বেডমিণ্টন খেলাত বিজি হৈ আছে। মই খেলিলোঁ, ভাগৰ লাগিলে এতিয়া পঢ়িলে তাৰপিছত এতিয়া খেলিম আৰু এখন এইফালে। এইফালে আমাৰ ঘৰৰ ওচৰত দুটা পোৱালি আছে, এজনী ছোৱালী আৰু হোৱাইট টি চাৰ্ট পিন্ধি থকাটো ল'ৰা, বাইক ভাইক। ইয়াত আৰম্ভ হৈছে চেম্পিয়নশ্বিপ বেডমিণ্টন, আৰু এটা প্লেয়াৰ হয়, বৰ হাঁহিছে। অহ, ছোৱালীজনী পৰা নাই, ওজনটো বেছি হৈ গৈছে খাই খাই। অহ, এই প্লেয়াৰটো সঁচাকৈ ঢুকি পোৱা নাই, দেখিয়ে পোৱা নাই। মুখে চুখে পৰিছে। দেখিছেনে, নোৱাৰিছে ছোৱালীজনী। এতিয়া পৰা চাইডটো আমি ল'ম দেই, ক্ল'জ আপ ল'ম। যেতিয়া মই ভিডিঅ' বনাওঁ তেতিয়া ছোৱালীজনী নোৱাৰে শ্বৰ্ট। 6টা বাজিছে আৰু এয়া গধূলি চাহ বনাব লৈছোঁ, গাখীৰ গৰম দিছোঁ। সিহঁতকো দিম দুইটাকে, আইনি নাই খাবলৈ। আৰু কোনে কোনে মোৰ নিচিনা এনেকৈ চাহপাতৰ গোন্ধলৈ ভাল পায়, মই বহুত ভাল পাওঁ চাহপাতৰ এনেকৈ গোন্ধলৈ। নতুন নতুন যেতিয়া ভৰাওঁ আৰু ধুনীয়া গোন্ধায়। তেতিয়া শেষ হ'ল, এতিয়া মানে শেষ হ'ল মানে কি আছে, চাহপাত ভৰোৱা নাই, টমাটৰ এইখিনি শেষ হ'ল, ধুই পেলাই আকৌ নতুনকৈ ভৰাম। তো তাৰপাছত মানে ইমানো ভাল লাগে মোৰ গোন্ধটো। মই যেইবাৰে যেতিয়া চাহ বনাওঁ তেতিয়াই খুলি পেলাই অকণ গোন্ধটো লওঁৱেই আৰু বহুত ভাল লাগে। পেট্ৰলৰ গোন্ধ, ডিজেলৰ গোন্ধ, মানে এনেকৈ চাহপাতৰ গোন্ধ মই বেলেগ ভাল পাওঁ। টাইম হৈছে 8:46 ৰাতি। আমি অকণ ওলাই আহিছোঁ আৰু ওচৰতে আজি ক'তো ওলাই যোৱা নহ'লে। ওলাই যোৱা কথা আছিলে মানে মললৈ, কিন্তু ওলাই যোৱা নহ'লে আৰু। এইটো ছাৰ্ভিচ ৰোড হয়, 9টা বাজিবলেই হ'ল। ভিৰ যাম তথাপিতো কিমান আছে, চব খোলাই আছে। আজি চানডে, তথাপিও চব খোলা। আজি মোৰ আৰু মোৰ মানুহজনৰ লগত মানে আমাৰ দুইজনৰে কাজিয়া হৈ গ'ল। তো সেইকাৰণে মানে অকণ আজি মুড অফ আছিলে, সেইটো কাৰণে আমি ক'তো নগ'লোঁ। আচল কাৰণটো সেইটো হয়। আৰু সেয়াই তেতিয়া গধূলি মানে অকণমান মোৰ মুডটো চেঞ্জ কৰিবলৈ কাৰণে তেওঁ উলিয়াই আনিলে। এতিয়া মুড ঠিক হ'ল আৰু মানে তাৰপিছতে আমি ওলাই আহিছিলোঁ। সেইটো কাৰণে মানে ইমান ফ্ৰী হোৱা নাই আৰু, অকণমান টাইম লাগে ন, অকণ ভাওটো এটিটিউডটো দেখাবই লাগিব, নেদেখালে কেনেকৈ হ'ব। মই অকণ এটিটিউডে আছোঁ আৰু লাহে ধীৰে মানে অকণমান নৰ্মেললৈ আহিছোঁ আৰু। ঘৰ আহোঁতে আৰু মানে দুইটাই নৰ্মেল হ'লোঁ আৰু, তথাপিতো মোৰ অকণমান আছে আৰু, হাজবেণ্ডটো একদম নৰ্মেল হৈয়ে গ'ল। মোৰ মানে অকণ মানে 10% মান আছে আৰু। চবৰে ডিনাৰ কৰি হৈ গ'ল আৰু এতিয়া ৰাতি বাজিছে 10:30 আৰু এইফালে চবেই চাই আছে মিষ্টাৰ ইণ্ডিয়া, মানে আইন দেখুওৱা হৈছে। আগৰ চিনেমাটোৰ কথাই বেলেগ, আজিকালি চিনেমা যি আছে এইবোৰ ল'ৰা ছোৱালীক দেখাবই নোৱাৰি। সেইটো কাৰণে আইনিনেও মানে খুব চখ আছে 90s চিৰিয়েল হওক চিনেমা চোৱা। লকডাউনৰ পৰা আমি ষ্টাৰ্ট কৰিছিলোঁ কিবা কিবি চাবলৈ। এখন চাইছিলে নাই চব পাহৰিছোঁ, সেইটো কাৰণে আকৌ এবাৰ সিহঁতক দেখাই দিছোঁ, নাই চোৱা যদিও। চাই ভাল পাইছা ল'ৰা ছোৱালী আছে কাৰণে। বাছ ভাবিছোঁ এতিয়া আধাতে হেৰি কৰিব লাগিব, কেনেকৈ আকৌ ৰাতিপুৱাই স্কুল আছে, আধাখিনি কালি চাব আৰু। আৰু আপোনালোকৰ যদি আমাৰ ব্লগছটো চাই ভাল লাগিছে, প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব।
তো আজি এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ বাই আল্লাহ হাফিজ বাই বলে না